আজি আমি গৈ আছোঁ কলকাতা। প্ৰথমতে বাছ আৰু তাৰপিছত অটো ৰিক্সা লৈ আহি পালোঁ পল্টন বজাৰ। আৰু তাৰপিছত টিকেট কনফাৰ্ম নোহোৱাৰ কিছু সময় লাইনত ৰৈ কাটিবলগীয়া হ'ল জেনেৰেলৰ টিকট। আৰু তাৰ পিছৰ অৱস্থা এয়া। প্ৰায় 5টামান বজাত চিট পাই শুই দিলোঁ আৰু ৰাতিপুৱা আহি পালোঁ কলকাতা। আজি 2 অক্টোবৰ সপ্তমী পূজা আৰু আজি মই আৰু লগত আছে দীপ। আমি দুটাই 5টা বজাত আহি কলকাতা পালোঁ আৰু এতিয়া কলকাতা কিয় আহিছোঁ জানানে? অবভিয়াছলি দুৰ্গা পূজা চাবৰ কাৰণে। কিন্তু ৰ'ব, দুৰ্গা পূজা ৰাতিহে চাম, গতিকে দিনত কি কৰিম? চ' ভাবিলোঁ প্ৰথমতে ধুনীয়াকৈ এসাঁজ ভাত খাই লওঁ, তাৰপিছত অকণমান কলকাতাৰ অলিয়ে গলিয়ে ঘূৰি অলপমান বজাৰ চালোঁ। অঁ না সেইকাৰণে আইফোন চাইফোন পৰি আছে ঘৰতে। সেই আইপেড চা। তাৰপিছত আবেলি আমি এতিয়া বৰ্তমান গৈ আছোঁ ইণ্ডিয়ান কফি হাউচ আৰু আহি থাকোঁতে আমি যিটো দেখিলোঁ মাৰ্কেটৰ অৱস্থা, চব আইফোনৰ 2 নম্বৰী। যি 2 নম্বৰী বাৰু গৈ লওঁ ইণ্ডিয়ান কফি হাউচ। ফাইনেলি 20 মিনিটমান খোজকাঢ়ি আমি আহি পালোঁ দ্য ইণ্ডিয়ান কফি হাউচ। আৰু আহিয়ে আমি 2টা চিট দখল কৰি ইফাল সিফাল মানুহ চোৱাত লাগিলোঁ। আৰু অলপ পিছত বগা কুৰ্তা আৰু পায়জামা পিন্ধি থকা মানুহ এজনক আমাৰ অৰ্ডাৰটো দি দিলোঁ। আমি 2টা অৰ্ডাৰ দি বহি আছোঁ আৰু ইয়াত বহুত খোৱা অধিক কাৰণে অকণমান দেৰি হৈ আছে, হ'লেও ৱেইট কৰিম আৰু। মানুহ চাই আছোঁ আমি। মানুহনো কি চাম, আপি চাই আছোঁ গাইছ। কিছু সময়ৰ পিছত আহি গ'ল আমাৰ চিকেন পকৰা আৰু ক'ল্ড কফি। তাৰপিছত কি আৰু লাগি গ'লোঁ খোৱাত। আৰু খোৱা লোৱা হৈ গ'ল। খুব মজা বুলি ক'ব পৰা অনুভৱ নহ'ল, কিন্তু পুৰণা ভাইব এটা পালোঁ। লগতে বহুত পুৰণা ফেনকেইখনো দেখিলোঁ। সচৰাচৰ আমাৰ তাত যিহেতু নেদেখি, ইফালে লাহে লাহে বাহিৰত আন্ধাৰো হৈ আহিছে। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰোঁ। আৰু এতিয়া আমি পূজা চাবলৈ যাম। পূজাৰ ভিডিঅ'টো অলৰেডি আগতে আহিয়ে গৈছে, সেইটোও চাব। অলপ আগতীয়াকৈ দিছোঁ। আৰু ভিডিঅ'বোৰ যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আচ্ছা আহি যাব সেইবিলাক এতিয়া লগত লগাই দিবি।